হেল্ল' এভৰিবডি, মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কৌশিক ব্লগলৈ। এতিয়া ৰাস্তা পাৰত ৰখি আছোঁ আৰু লগৰটোৰ কাৰণে, লগৰটোৰ ঘৰ এইটো। এতিয়া গৈ আছোঁ আমাৰ কাজিৰঙাৰ ওচৰৰ অঞ্চল তাত বিহু ফাংচন পাতিছে। এই তাৰে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আছে, তাতে আমি অংশগ্ৰহণ কৰিবলৈ গৈ আছোঁ। বাকী চাই থাকক, দেখাম ক'ত কি কৰোঁ, বাকী শোভাযাত্ৰা কেনেকুৱা হয়, সেই ভিডিঅ'টো চাই থাকিব। এয়া এতিয়া বিহু চলি আৰু এইফালে মঞ্চ আছে। বাকী আমাৰ বিহু পাৰ্টিয়ে এইফালে আছে, এইফালে বিভিন্ন জনগোষ্ঠীৰ লোকসকল ৰখি আছে। তেখেতসকলক উদযাপন সমিতিৰ তৰফৰ পৰা আমি আমাৰ মৰম আৰু কৃতজ্ঞতা জ্ঞাপন কৰিম। প্ৰফুল্ল কৃষ্ণ বৰুৱা আজিৰ এই বিহুৰ জনতামূলক কাৰ্যসূচী সম্পন্ন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু দুআষাৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। এয়া শোভাযাত্ৰাৰ কাৰণে সাজু হৈছোঁ আৰু এইফালে আছাম জেদ্দা আছে। বাকী এইফালে আমাৰ বিহু টীম বিশ্ব অভিলেখ কৰা দল আমাৰ এইটো। বাকী চাই থাকক ভিডিঅ'টো কি কি বনাওঁ, কি কি নবনাওঁ। বাকী আমাৰ লগৰখিনি এইফালে আছে। এইফালে শোভাযাত্ৰা হৈ আছে আৰু বাকী আমাৰ এইফালে গোটেই বিহু মাৰি আছে। বাকী কি কি হয় চাই থাকক। এইফালে সন্মুখত বাকী আমাৰ গ্ৰুপটো আছে। এইফালে দিব আছে আৰু আমি গৈ আছোঁ এতিয়া। বাকী চাই থাকিব। এইফালে আছে আমাৰ আছাম জেদ্দা।